Hello viewers, welcome to my YouTube channel. আজিৰ ভিডিঅ'ত অসম চৰকাৰৰ অধীনত 26000 পদৰ বাবে হ'বলগীয়া লিখিত পৰীক্ষাৰ সিলেবাস অনুসৰি কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ মই আপোনালোকলৈ লৈ আহিছো। আশা কৰোঁ ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিজনৰ নাম কি আছিল? Who was the court poet of হৰ্ষবৰ্ধন? আৰু ইয়াৰ উত্তৰটো হৈছে বাণভট্ট। দ্বিতীয় নম্বৰ প্ৰশ্নটো হৈছে অৰ্থশাস্ত্ৰ কোনে লিখিছিল? Who wrote অৰ্থশাস্ত্ৰ? উত্তৰটো হৈছে চাণক্য বা বিষ্ণুগুপ্ত। 3 নম্বৰ কুৱেশ্যনটো হৈছে ৰাজতৰংগিনীৰ লিখক কোন? Who is the author of ৰাজতৰংগিনী? আৰু ইয়াৰ উত্তৰটো হৈছে কালহান। কালহানে ৰাজতৰংগিনী লিখিছিল আৰু এইখন সংস্কৃত ভাষাত লিখা হৈছিল। 4 নম্বৰ কুৱেশ্যনটো চাওক, শিখ শব্দটোৱে কি বুজাইছে? The word Sikh means উত্তৰটো হৈছে শিষ্য, অৰ্থাৎ ইংৰাজীত আমি ডিচিপল বুলি ক'ব পাৰোঁ। শিখ শব্দটো সংস্কৃত ভাষাৰ শিষ্য শব্দৰ পৰা আহিছে। 5 নম্বৰ কুৱেশ্যনটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? When did the first battle of Panipat take place? উত্তৰটো হৈছে 1526 চনত। গতিকে আপোনালোকে লগতে জানি থ'ব পানিপথৰ দ্বিতীয় যুদ্ধখন কিমান চনত হৈছিল আৰু তৃতীয় যুদ্ধখন কিমান চনত হৈছিল। দ্বিতীয়খন হৈছিল 1556 চনত আৰু তৃতীয়খন হৈছিল 1761 চনত। 6 নম্বৰ কুৱেশ্যনটো চাওক, ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? Who was the author of ৰামচৰিত মানস? উত্তৰটো হৈছে তুলসী দাস বা তুলসী দাস। 7 নম্বৰ কুৱেশ্যনটো চাওক, সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন ভাৰতীয় কোন আছিল? Who was the first Indian to be successful in the civil services examination? আৰু ইয়াৰ উত্তৰটো হৈছে সত্যেন্দ্ৰনাথ ঠাকুৰ। 8 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষত সতীদাহ প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? When did the practice of sati ban in India? আৰু ইয়াৰ উত্তৰটো হৈছে 1829 চনৰ ডিচেম্বৰ মাহত। সতীদাহ প্ৰথা নিষিদ্ধ কৰাৰ সময়ত ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? When the practice of sati ban in India, who was the then Governor General of India? উত্তৰটো হৈছে লৰ্ড উইলিয়াম বেণ্টিং। 10 নম্বৰ কুৱেশ্যনটো চাওক, মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম, এই কথাষাৰ কোনে কৈছিল? Who said, give me blood, I will give you freedom? আৰু ইয়াৰ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসু, অৰ্থাৎ আমি ইংৰাজীত সুভাষ চন্দ্ৰ বোস বুলি ক'ব পাৰোঁ। ধন্যবাদ। যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু যাতে আপোনালোকে মোৰ পিছৰ ভিডিঅ'খিনি চাব পাৰে।